ৰাইজ আজিকালি পেৰেণ্টছবিলাকৰ এটা বেয়া স্বভাৱ ল'ৰা ছোৱালী আগতে কাজিয়া লাগে আগতে যেতিয়া আমি সৰু আছিলোঁ আমাৰ মা দেউতাৰ কাজিয়া লাগিলে আমি গম পাইছিলোঁ কেতিয়াও গম পোৱা নাই আমি আগতে অনুমানহে কৰোঁ মই বিশেষকৈ আগতে অনুমান কৰোঁ আমাৰ মাক যেতিয়া মই ভাত বনাই থাকোঁতে সুধোঁগৈ মা আজি কি বনাইছ মায়ে যেতিয়া ভেকাহী এটা মাৰি পেলাই মোক কয় মোহন ভোগ আছে আজি তেতিয়াই মই বুজি পাই যাওঁ আজি দেউতাৰ লগত এখুন্দা লাগিলে আকৌ যেতিয়া ভাত বাঢ়ি পেলাই দেউতাৰ ওচৰ ৰুমটোত থকা স্বত্তেও মোক যেতিয়া দূৰৰ ৰুম এটাৰ পৰা চিঞৰি চিঞৰি মাতি পেলাই ক'ব ভাত বাঢ়ি থৈছোঁ বাপেৰক খাবলৈ কওঁ তেতিয়াই মই বুজি পাই যাওঁ দেউতাৰ লগত এখুন্দা লাগিলে আকৌ পঢ়োঁতে যেতিয়া কিবা এটা নোৱাৰিলে মূৰত একদম ঠাঁচকৈ মূৰত কি আছে বুলি এনেকৈ সুধি পেলাই মাৰি দিয়ে তেতিয়াই মই বুজোঁ এওঁ টেমা গৰম উঠি আছে মানে দেউতাৰ লগত কিবা এটা লাগিলে আকৌ যেতিয়া প্ৰতিটো কথাতে বাপেৰক মাতি দিয়ে বাপেৰক কৈ দিয়ে বাপেৰ শব্দটো যেতিয়া ইউজ কৰি থাকে তেতিয়াই মই বুজোঁ যে দেউতাৰ লগত এখুন্দা লাগি আছে আগতে আমি এনেকৈ অনুমানহে কৰিছিলোঁ হয়নে নহয় ৰাইজ আপোনালোকে ক'বচোন বাৰু আমি আগতে মাহঁতৰ কাজিয়া লাইভ দেখাই নাছিলোঁ আৰু আজিকালি পেৰেণ্টছবিলাকে মানে ল'ৰা ছোৱালী আগতেই কাজিয়া লাগে ল'ৰা ছোৱালীয়ে গৈ পেলাই স্কুলৰ ফ্ৰেণ্ডবিলাকক কয় স্কুলৰ ফ্ৰেণ্ডবিলাকে আকৌ গৈ পেলাই মাক বাপেকক কৈ দিয়ে যেতিয়া মাকে কথাটো গম পায় তেতিয়া বাকী পেৰেণ্টছ গোটেইবিলাকে গম পাই যায়